নমস্কাৰ মই পলাশজ্যোতি হাজৰিকা মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰ আজিৰ দিনত বহুতো বেমাৰ আজাৰ দেখা যায় এই বেমাৰ আজাৰ হলে পোনপ্ৰথমে আমি চিকিৎসক বা ডক্টৰৰ ওচৰলৈ যাওঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে এজন চিকিৎসক বা এজন ডক্টৰ বনিবলৈ তেওঁৰ কি কোৱালিফিকেশন কি এডুকেশনাল কোৱালিফিকেশন লাগে সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম এতিয়া আমি জানিম যে আপোনালোকে কেনেদৰে এডমিশন ল'ব পাৰে MBBS কোৰ্সত পোনপ্ৰথমে আপোনালোকে ক্লাস 10 এক্সাম পাস কৰাৰ পিছত ক্লাস 11 আৰু ক্লাস 12 সায়েন্স ষ্ট্ৰীমত PCB অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি ল'ব লাগিব ক্লাস 12 পাস কৰাৰ পিছত আপোনালোকে NEET অৰ্থাৎ নেশনাল এলিজিবিলিটি এন্ট্ৰেন্স কাম টেষ্ট এই সৰ্বভাৰতীয় এক্সাম দিব লাগিব এই সৰ্বভাৰতীয় এক্সাম আপোনালোকে শিক্ষাতেৰে উত্তীৰ্ণ হোৱাৰ পাছত এই এক্সামৰ মাৰ্কস অনুসৰি আপোনালোকে এখন গভৰ্ণমেন্ট অথবা এখন প্ৰাইভেট কলেজত প্ৰাইভেট মেডিকেল কলেজত এডমিশন ল'ব পাৰিব এইখিনিতে এটা ভুল ধাৰণা আছে যে NEET এক্সাম পাস কৰিবলৈ কোচিং লোৱাটো মেন্ডেটৰি বহুতো ল'ৰা ছোৱালীয়ে কোচিং লোৱা দেখা যায় আৰু বহুতো ল'ৰা ছোৱালীয়ে কোচিং নোলোৱাকৈও সেলফ ষ্টাডি কৰি ঘৰতে মোবাইলৰ জৰিয়তে পঢ়ি এই এক্সাম কোৱালিফাই কৰা দেখা যায় এতিয়া আমি জানিম MBBS কোৰ্সটোৰ বিষয়ে এই MBBS কোৰ্সটো হ'ল এটা 5 বছৰীয়া কোৰ্স ইয়াত এনাটমি ফিজিওলজি বায়োকেমিষ্ট্ৰিকে আদি কৰি মুঠ 19টা সাবজেক্ট পঢ়োৱা হয় প্ৰথম 4টা বছৰ অৰ্থাৎ ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ এণ্ড ফৰ্থ ইয়াৰত থিওৰিটিক্যাল আৰু প্ৰেক্টিক্যাল নলেজখিনি দিয়া হয় আৰু 5 নম্বৰ বৰ্ষত ইন্টাৰ্নশিপ কৰোৱা হয় এই 5টা বছৰ কমপ্লিট হোৱাৰ পাছত আপুনি এজন চিকিৎসক বা এজন ডক্টৰ ৰূপে সমাজত প্ৰতিষ্ঠিত লাভ কৰে ইয়াৰ উপৰিও আপুনি যদি পিছলৈও ষ্টাডি কৰিব বিচাৰে তেতিয়া হলে NEET PG এক্সাম কোৱালিফাই কৰি আপুনি স্পেশালিটি বা তাৰ উপৰিও সুপাৰ স্পেশালিটিও কৰিব পাৰে এই MBBS কোৰ্স ভাৰতৰ বিভিন্ন মেডিকেল কলেজৰ পৰা কৰিব পাৰি ইয়াৰ উপৰিও আমাৰ অসমতে আসাম মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ এনেকৈ আদি কৰি বহুতো মেডিকেল কলেজৰ পৰা এই কোৰ্স কৰিব পাৰি এতিয়া আপোনালোকক জনাও যে অন্য কোৰ্সসমূহক বাদ কৰি মই কিয় MBBS কোৰ্সটো সিলেক্ট কৰিলো ইয়াৰ পোনপ্ৰথম কথা যে মই সৰুৰে পৰা এজন ডক্টৰ হ'ব মন আছিল সেইবাবে মই এই কোৰ্স সিলেক্ট কৰিছো ইয়াৰ উপৰিও এই কোৰ্সত কেৰিয়াৰ সিকিউৰিটি দেখা যায় আৰু এই বৃত্তিৰ জৰিয়তে মানৱ সেৱা প্ৰত্যক্ষভাৱে কৰিব পোৱা যায় সেয়েহে মই এই বৃত্তি বাছনি কৰিছো ডক্টৰ প্ৰফেশনটো বহুত ৰিস্কি আৰু বহুত ওয়াৰ্কলোড ইয়াত দেখা যায় কিন্তু এইটো বহুত হাই জব স্যাটিসফ্যাকশন হয় কিয়নো যেতিয়া এজন ৰোগীৰ ৰোগ নিৰাময় কৰা হয় তেতিয়া তেওঁৰ লগতে আৰু তেওঁৰ পৰিয়ালৰ মুখত যি এক আনন্দৰ বিনিগনি দেখা পোৱা যায় সেয়াই এজন ডক্টৰক তেওঁৰ কৰ্ম অবিৰত ৰাখিবলৈ বহুত অনুপ্ৰেৰণা জগায় এতিয়া মই আপোনালোকক এনে এটা অনুষ্ঠানৰ বিষয়ে কম যিয়ে দুখীয়া ল'ৰা ছোৱালীসকলক এনেবোৰ দিশত আৰ্থিকভাৱে মানসিকভাৱে সকলো দিশতে আগবাঢ়ি যোৱাত সহায় কৰে আৰু সেই অনুষ্ঠানৰ লগত মই নিজে 2020 চনৰ পৰা জড়িত হৈ আছো আৰু সেই অনুষ্ঠানৰ নাম হৈছে আধ্যায়ৰ দুটা আঁচনি আছে সেয়া হ'ল লুইট ফেলো আৰু লুইট স্কলাৰ যিয়ে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ মানসিক অৰ্থনৈতিক আদি কৰি সকলো দিশত সহায় কৰে এই অনুষ্ঠানৰ বিষয়ে সবিশেষ জানিবলৈ এই লিংকত ভিজিট কৰক গতিকে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিছো এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতো নতুন তথ্য শিকিবলৈ পাইছে গতিকে ইয়াতে আজি এই ভিডিঅ'টো সমাপ্ত কৰিছো ধন্যবাদ